বিশ্বৰ দীৰ্ঘতম নদীখনৰ নাম কি? এ যমুনা নদী, বি ৰাপ্তি নদী, চি নৈল নদী, ডি মিছিছিপি নদী। শুদ্ধ উত্তৰটো হ'ল নীল নদী। কোনখন দেশত সৰ্বাধিক বৰষুণ হয়? জাপান, চীন, ভাৰত, ইণ্ডোনেছিয়া। শুদ্ধ উত্তৰটোৰ আগত চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। শুদ্ধ উত্তৰটো হ'ল ভাৰত। 3 নম্বৰ প্ৰশ্ন, মেকুৰীয়ে কিমান বছৰ জীয়াই থাকে? 10 বছৰ, 13 বছৰ, 15 বছৰ, 18 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 15 বছৰ। 4 নম্বৰ প্ৰশ্ন, বিশ্বৰ আটাইতকৈ ওখ ৰেলপথৰ দলং কোনটো নদীৰ ওপৰত আছে? যমুনা নদী, চিনাব নদী, গংগা নদী, ব্ৰহ্মপুত্ৰ নদী। শুদ্ধ উত্তৰটো হ'ল চিনাব, ই জম্মু কাশ্মীৰত আছে। বিশ্বৰ আটাইতকৈ দীঘল ৰেলপথৰ দলং ক'ত আছে? ভাৰতত, আমেৰিকাত, আফ্ৰিকা, ইংলেণ্ড। শুদ্ধ উত্তৰটো হ'ল আফ্ৰিকা। কোনটো জীৱৰ দাঁত সদায় বাঢ়ি থাকে? নিগনি, সাপ, হাতী, ভালুক। নিগনি। 4 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক মদ বিক্ৰী হয়? এ মহাৰাষ্ট্ৰ, বি পঞ্জাৱ, চি ৰাজস্থান, ডি ছত্তীশগড়। শুদ্ধ উত্তৰটো হ'ল ছত্তীশগড়। ভাৰতৰ কোনজন ব্যক্তিৰ গাড়ীত সংখ্যা ফলক অৰ্থাৎ নাম্বাৰ প্লেট নাথাকে? ৰাষ্ট্ৰপতি, ৰাজ্যপাল, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী। শুদ্ধ উত্তৰটো হ'ল ৰাষ্ট্ৰপতি। কোনখন দেশক বেটল গ্ৰাউণ্ড অফ ইউৰোপ বুলি কোৱা হয়? ইংলেণ্ড, বেলজিয়াম, ফ্ৰান্স, ৰাছিয়া। শুদ্ধ উত্তৰটো হ'ল বেলজিয়াম। মাটিকালি দিশৰ পৰা ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? ৰাজস্থান, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ নে তামিলনাডু? শুদ্ধ উত্তৰটো হ'ব ৰাজস্থান। সৰ্বাধিক কপাহ উৎপাদন কৰা দেশখনৰ নাম কি? ভাৰত, পাকিস্তান, শ্ৰীলংকা, চীন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চীন। সৰ্বাধিক চাহপাত ৰপ্তানি কৰা দেশখনৰ নাম কি? ভাৰত, চীন, শ্ৰীলংকা, কেনিয়া। কেনিয়া। স্ট্যাচু অফ লিবাৰ্টি ক'ত অৱস্থিত? ৱাশ্বিংটন, জেনেভা, নিউয়ৰ্ক, লণ্ডন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নিউয়ৰ্কত।